Hello everyone, কি খবৰ আপোনালোকৰ আৰু বছৰটোৰ শেষ বুলিতো আপোনালোকে পিকনিক গৈ আছে আৰু আজি আমি ওলালো যাওঁ বুলি বাই বাই আমি ক'ত যাম পিকনিক ন বছৰটোৰ শেষৰটো পিকনিক মানে বছৰটো আজি শেষৰটো দিন আমি পিকনিকও খাম আৰু বলক গৈ থাকো আৰু গম পাই থাকিব কি হ'ব আমি দুটাই নহয় লগত আৰু মানুহ যাব কোন যাব মাজে মাজে উঠাই গৈ থাকিম আপোনালোকে দেখিবই নহয় কিন্তু বহুত মানুহ নাযাওঁ দেই একদম কম আমি দেখিব বলক অন্য এক সদস্য আজি পাৰ্টিৰ এতিয়া আৰু কোনোবা উঠিব আছে গৈ আছো আপোনালোককো দেখুৱাই যাম হয় মাছ কবা ল'ম মাছটো মই কালি খেলবলৈ গৈ আছিলো কি মাছ ল'ম আৰিয়ে ল'ম আৰি কৰি উঠাইছিলো একটু ভালে তোমাৰ সম্পত্তি তোমালোকৰ মোবাইলটো এজনী আছে এইফালে আহিব ন আৰু অন্য এগৰাকী সদস্য আমাৰ পিকনিকৰ মানে পাৰ্টি আজি কি পাৰ্টি কৈ আছে আইটি এইফালে আমি বজাৰ কৰিলোঁ মাছ ল'লোঁ আৰু গাড়ীত উঠিলোঁ গোটেইকেইটাই কথা পাতি চকলেট খাই বৈ লাহে লাহে গৈ আছোঁ ক'ত যাম জেগাটো মানে ফিক্স হোৱা নাই ভাল য'তে পাওঁ মানে তাতে ৰখিম বুলি তাত কমলা পাই আমি আকৌ কমলা কিনিলোঁ আৰু ইটো বজাৰো কেইবাটাও আছে মাংস ল'বলৈ আছে আৰু ব্ৰেড মানে ব্ৰেকফাষ্ট কৰিবৰ কাৰণে এইবোৰো ল'ব আছে তো আমি দুজনী পিছফালে গৈ পূৰা কথা পাতি মেলি এয়া মাংস ল'বলৈ নামিলোঁ মাংস আমি গাহৰি মাংস লৈছোঁ আপোনালোকে খাই নে বাৰু জনাবচোন আৰু গাহৰি মাংস লাইপাতৰ লগত এতিয়া নাখালে কেনেকৈ হ'ব ন এইফালে লাইপাত লৈছোঁ একদম ঘৰুৱা প্ৰায় বজাৰ আমাৰ হৈ গ'ল আমি পূৰা পোনে যাওঁ বুলি ওলালোঁ আৰু বাটত ব্ৰেড পাই ব্ৰেড লৈ ল'লোঁ আৰু চানডে আছিলে যিটো দোকানবোৰ ইমান খোলা নাই এইফালে আমি গ্ৰীণ মটৰ খাই জেগা পাই গ'লোঁ আমি গ'লোঁ চেঁচালে তো মানুহৰ ভিৰো কিন্তু বহুত বছৰৰ লাষ্ট দিন বুলি সকলোৱে পিকনিক খাবলৈ আহিছে আৰু জেগাটো কিন্তু বিৰাট ধুনীয়া আপোনালোকে চাই যাওকচোন একদম পাহাৰখন সন্মুখত নদীখনৰ আগত আৰু এইফালে মানুহৰ ভিৰ দেখিছে নাই গাড়ী যে কিমান ইফালেতো আছেই তো গৈ পাই আমি অবাক মানে আমাৰ জেগাই নাই আমি পূৰা প্ৰথমতে জেগাটো বিচৰাত লাগি গ'লোঁ জেগা পাই মেলিহে আমি গাড়ীৰ পৰা বেগবোৰ নমাইছোঁ মানুহ যি আমাৰ অৱস্থা বেয়া এইফালে আমাৰ ল'ৰা দুটাই কিমান যে কষ্ট কৰিছে পূৰা গাড়ীৰ পৰা ঘূৰি কঢ়িয়াই আছে আৰু এইফালে গৈ পাই আমি দুজনী লাগি গ'লোঁ ব্ৰেকফাষ্ট ৰেডি কৰাত পাতিখন পাৰি ল'লোঁ ধুনীয়াকৈ আৰু ব্ৰেকফাষ্টত আনিছিলোঁ কমলা ডিম ব্ৰেড বিস্কিট ভুজিয়া এইবোৰ আছে আমি চাৰিটা পূৰা বহি ল'লোঁ পূৰা কথা পাতি ব্ৰেকফাষ্টটো কৰিম বুলি আৰু ইমান দূৰ আহিছোঁ যেতিয়া অলপমান ৰেষ্ট লৈ খাই বৈ মেলি খানাত লাগিম তো আমি এতিয়া পূৰা কথা পতাত লাগিলোঁ আৰু হিৰকে ইমানেই ধুনীয়া চাহ বনাই আনিছে কি ক'ম থেংক ইউ হিৰক ইমান টেষ্টি চাহ খোৱাৰ বাবে এইফালে আমি কেইটাই পূৰা চাহৰ আমেজ লৈ আছোঁ ব্ৰেড ডিম বিস্কিট এইবোৰ খাই কথা পাতি আৰু পিকনিকত মানুহ যিমান আমি চাহে তত পোৱা নাই চব চাই মেলি কথা পাতি লাহে ধীৰে চাহকাপ খালোঁ আৰু মানে জেগাটো বিৰাট ধুনীয়া দেই সন্মুখত পাহাৰখন মানে নদীখনৰ আগত পাহাৰখন মুখৰ আগত পাহাৰখনক লৈ মানে বহিও কিবা এটা ভাল লাগিছে আৰু কি জানেনে আজি ইয়াৰ জন্মদিনো তো আমি পিকনিকো খাম আৰু জন্মদিনো পাতিম বুলি আৰু ইয়াতে চেলিব্ৰেশ্যনটো কৰি ল'ম কেক চেক কাটিম বুলি আমি আহিলোঁ কি গম নাপায় মই কেক আনিছোঁ বুলি এতিয়ালৈকে চাহ তাহ খাই মেলি আমি খানা বনাব ৰেডি কৰিলোঁ এফালে হিৰকে পূৰা মাছত মছলা হালধি নিমখ সানি আছে আৰু মাছটো বনোৱা হ'ব জাতিলাও বিলাহী আৰু মটৰ এফালে আমি দুজনী পূৰা পাচলি কটাত লাগিলোঁ আৰু মাছৰ পিচটো চাওকচোন বাৰু কামৰ মাজত কেমেৰাটো অলপমান আমাৰ ফালে কৰিলোঁ আমি দুটাও অলপমান ওলালোঁ
আৰু মই এফালে কেৰাহী পাতিলোঁ মাংসটো বনাওঁ বুলি আৰু খাটাখন লৈ মই ৰ'ব নোৱাৰিলোঁ পূৰা নচাত লাগিছোঁ চাৰিওফালে গান কাষতো পূৰা চাউণ্ড বক্স পূৰা গান লগাই থৈছে আমি নলগালে হ'ব পূৰা মাজে মাজে আমি ধেমালিও কৰিলোঁ নাচিলোঁ আৰু এইফালে মই মাংসটো বনাওঁ বুলি ল'লোঁ আৰু কেৰাহীত তেল দি মই পিঁয়াজ জলকীয়া অলপ সময় ফ্ৰাই কৰিলোঁ আৰু ইয়াত আদা নহৰু ঘৰৰ পৰাই পিচি আনিছিলোঁ যিহেতু আৰু অলপমান জিৰা আৰু ধনিয়া বেলেগ বাকী মছলা মই দিয়া নাইকিয়া এইখিনি ফ্ৰাই কৰি কৰি মই শেষত মাংসখিনি দিলোঁ আৰু আলু আৰু বিলাহী দি ফ্ৰাই কৰি শেষত মই লাইপাত দিছোঁ আৰু আজি মই মাংস বনাওঁতে অকণমানো পানী দিয়া নাই অকল ফ্ৰাই কৰিছোঁ লাইপাতৰ পৰা ওলোৱা পানী যদি অকণমান থাকে সেয়াই বাকীটো ড্ৰাই কৰি আছোঁ আৰু মাংসটো বনাই হৈ গ'ল এফালে সি মাছটো বনাই হৈ গ'ল তাৰপিছত বনাই মেলি আজৰি হোৱাৰ পিছত আমি অলপমান কমলা কাটি খালোঁ খাই বৈ ভাবিলোঁ কেকটো এতিয়াই কাটি লওঁ তো পিকনিকলৈ অহা কাষতে পোৱালি কেইটামান আছিলে পোৱালিকেইটাও আহিলে ইমান ধুনীয়াকৈ কথা পাতিছে মৰম লগা চিনাকিও হ'লোঁ ফটোও মাৰিলোঁ তাৰপিছত সিহঁতিও ইমান ধুনীয়াকৈ সহযোগ কৰিছে বাৰ্থডেটো চেলিব্ৰেট কৰাত মানে আৰু ইমান বেষ্ট মমেণ্টটো বহুত সুন্দৰকৈ পাৰ হ'ল আৰু ভাইটিটোৱে ধুনীয়াকৈ লাঠি জ্বলনি বেলুনকেইটাও পুতি থৈ গৈছে ধুনীয়াকৈ বান্ধি পেলাই তো আমাৰ আজি কেক কাটাও হৈ গ'ল বছৰটোৰ শেষত পিকনিকো ধুনীয়াকৈ গৈছে আৰু বাৰ্থডে চেলিব্ৰেশ্যনো ধুনীয়াকৈ হৈছে আৰু এনেকুৱা আগতে হোৱা নাই পিকনিকৰ জেগাত বাৰ্থডে পতা তো এইবাৰ চব নতুনে আছিলে আৰু ভাল আছিলে তো ধুনীয়াকৈ আমি কেক চেক কাটিলোঁ ই মোক খুৱাই দিলে আৰু ই পোৱালিকেইটাকো খুৱাই দিলে আৰু পোৱালিকেইটাও কিমান যে হেপ্পী আৰু আমাৰো বিৰাট ভাল লাগিলে দেই কেক কাটি মেলি তাক এটা গিফ্ট লৈ আহিছিলোঁ তাৰ কাৰণে মানে তাক দিলোঁ মানে ভিডিঅ'টো কৰিছোঁ যেতিয়া সেয়াও আপোনালোকক দেখুৱালোঁ আৰু সি তাৰ যে কি লাজ গিফ্টটো লৈ হাঁহি দেখিছে নাই মই বস্তু পাই তাৰ মুখত হাঁহি খোৱাৰ যোগাৰ কৰিলোঁ এফালে সি ভাত বাঢ়িছে মই মাংসটো বাঢ়ি দিলোঁ এফালে মাছটো তো আজিৰ খানাটো আছিলে মাছ আৰু মাংস মই গোটেই ভিডিঅ'টো ভইচ অভাৰ কৰিবলগীয়া হৈছে মানে ইমানেই গান লগাইছে পিকনিকৰ জেগাত চবফালে চাউণ্ড বক্স তো মই মানে একো শুনি নাপায় তো ভাবিলোঁ ভইচ অভাৰে কৰি দিম এফালে মই খানা খাই আপোনালোকক দেখুৱাইছোঁ বিৰাট টেষ্টি হৈছে অকলে নাখাওঁ খাই খতম হৈ গ'ল 2023 বাই বাই ৱেলকাম টু 2024 মোৰ লাইট ৰিকুৱায়াৰ হেল্ল' ঐ বেলেগ নাখাওঁ নহয় এইফালে আমি আজৰি হওঁ মানে আন্ধাৰ হওঁ আৰু আমি অলপমান জুই ফুৱাই ল'লোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ বাই বাই পুনৰ লগ পাম